ৰূপালী মন সোণালী চিন্তা। ৰূপ শুধ বগা, ৰূপালী মনো শুধ বগা। তাত থকা উচিত নহয় কপটতা, নেতিবাচক চিন্তা। নেতিবাচক চিন্তা আৰু ইতিবাচক চিন্তা হৈছে মানুহৰ মনৰ দুবিধ খাদ্য। মানুহক কোৱা হয়, আপুনি আপোনাৰ চিন্তাৰ ফচল। আপুনি সোণালী ধাৰণা ৰাখিলে আপোনাৰ জীৱনো সোণালী সম্ভাৰেৰে ভৰি পৰিব। আৰু যদি নেতিবাচক চিন্তাৰে মনটো ভৰাই তোলে, আপোনাৰ জীৱনৰ প্ৰাপ্তিও হৈ পৰিব নেতিবাচক। চিন্তা হ'ল আমাৰ মনৰ খাদ্য। যেনেকৈ পুষ্টিকৰ খাদ্য আমাৰ শৰীৰটোৰ বাবে অতি দৰকাৰী, ঠিক তেনেকৈ ইতিবাচক চিন্তা যদি আমাৰ মনটোক খুওৱা হয়, মনটোৱে তাক গ্ৰহণ কৰি আপোনাৰ জীৱনত অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে। ৰ'ব, এয়া মোৰ কথা নহয়, বহুত বিখ্যাত মনীষীৰ বহু বছৰৰ গৱেষণাৰ ফল এয়া। আজি ৰূপালী মন সোণালী চিন্তাৰ এই অধ্যায়টিৰ উদ্দেশ্যও হৈছে আপোনাৰ মনৰ অৱচেতন মনটিৰ ভিতৰত নিহিত থকা অসীম জ্ঞান ভাণ্ডাৰ বা ইনফিনিট ইণ্টেলিজেন্সৰ সম্ভেদ কৰা। মানুহ মনৰ দাস। মনটোক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু এই ধৰণে আমি আমাৰ ভাগ্যকো নিয়ন্ত্ৰণ কৰিব পাৰোঁ। নেপোলিয়ন হিল নামৰ বিখ্যাত লেখকজনে মানুহৰ মনক নিয়ন্ত্ৰণ কৰি ভাল অভ্যাসেৰে কেনেকৈ বিশাল সম্পত্তিৰ অধিকাৰী হ'ব পাৰি তাক বৰ্ণনা কৰি এখন বিখ্যাত কিতাপ লিখিছিলে। কিতাপখনৰ নাম হ'ল থিংক এণ্ড গ্ৰ' ৰিচ, অৰ্থাৎ চিন্তা কৰা আৰু ধনী হোৱা। এই কিতাপখনিত বৰ্ণিত হৈছে 13টা সূত্ৰ, যাক ব্যৱহাৰ কৰি এজন মানুহ নিজৰ ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰে। এই সূত্ৰবোৰ বৰ কঠিন নহয়, কিন্তু তাক সম্পূৰ্ণকৈ বুজি লোৱা দৰকাৰ। আৰু এনেধৰণৰ সহজ কথাবোৰ আপোনাৰ ওচৰলৈ আনি আপোনাৰ জীৱন যাত্ৰাত অকণমান ইতিবাচক অৰিহণা যোগোৱাৰ উদ্দেশ্যৰেই এই চেনেলটি খোলা হৈছে। এনে সূত্ৰসমূহ যোৱা 20 বছৰে মই বহুবাৰ ব্যৱহাৰ কৰিছোঁ আৰু সফলো হৈছোঁ। অকণমান নিজৰ কথা কৈ আমনি কৰোঁ। মই ডক্টৰ যোগেন, আৱৰ্জনাৰ পৰা ওলাই আহি সফলতাৰ আকাশ চুৱা এক সত্তা। দৰঙৰ এখনি সৰু গাঁও লথাপাৰাত জন্মগ্ৰহণ কৰি এদিন লণ্ডনৰ বিশ্ব মহাসন্মিলনত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ জীয়ৰী ৰাজকুমাৰী এনীৰ পৰা প্ৰশংসা পত্ৰ পাবলৈ সক্ষম হোৱা মই এজন সৰু মানুহ। অতি দৰিদ্ৰ অৱস্থাৰ পৰা ইতিবাচক চিন্তা আৰু প্ৰচণ্ড আত্মবিশ্বাসেৰে জীৱন যুঁজত অৱতীৰ্ণ হৈ আজি মই গুৱাহাটীৰ বাসিন্দা হৈছোঁ। যোৱা 23 বছৰে ভাৰতৰ বিভিন্ন ৰাজ্যত সমাজ সেৱা ক্ষেত্ৰৰ লগত জড়িত হৈ আছোঁ। শিক্ষাত মই এজন পশু চিকিৎসক। জীৱনৰ দোকমোকালিতে এদিন মই পচলাৰ তৰকাৰীৰে ডিনাৰ কৰি আৰু ৰাতিপুৱা এটা ভীমকলেৰে ব্ৰেকফাষ্ট কৰি স্কুলৰ অংকৰ পৰীক্ষাত 89% নম্বৰ পাবলৈ সক্ষম হৈছিলোঁ। নিয়মীয়া চাকৰিৰ উপৰিও মই আমাৰ সমাজখনত যিসকল পিছ পৰি ৰৈ গ'ল, তেওঁলোকৰ কল্যাণৰ বাবে কিবা এটা কৰিব বিচাৰোঁ। তাৰ বাবেই মোৰ ব্যক্তিগত সময়কণৰ কিছু সময় আৰাম কৰাৰ পৰিৱৰ্তে এই ধৰণৰ অডিঅ' বা ভিডিঅ' বনোৱাত ব্যৱহাৰ কৰিছোঁ। আৰু ৰূপালী মন সোণালী চিন্তাৰ প্ৰথম প্ৰয়াস হিচাপে এই বিখ্যাত কিতাপখনৰ 13টা সূত্ৰ অসমীয়া ভাষাত প্ৰচাৰ কৰিম বুলি ভাবিছোঁ। মোৰ আশা ই আপোনাৰ জীৱনটিত নতুন মাত্ৰা দিবলৈ সক্ষম হ'ব। ইয়াক সফল কৰাৰ বাবে আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ প্ৰয়োজন। ভৱিষ্যতে যদি ৰাইজে
মোৰ প্ৰয়াসক আদৰি লয় আৰু কেইবাখনো বিখ্যাত গ্ৰন্থ যেনে পজিটিভ ইমেজিং, যিখন ইচ্ছা শক্তিৰ ওপৰত আধাৰিত লিখা গ্ৰন্থ, পূৰ্বজন্মৰ বিষয়ে প্ৰামাণিক তথ্য সম্বলিত কিতাপ মেনি লাইভছ মেনি মাষ্টাৰ্ছ ইত্যাদিৰ অমৃত কথাবোৰ খণ্ড খণ্ডকৈ প্ৰচাৰ কৰিম। আৰু এটা বিশেষ সংযোজন হ'ব পশুপালন আৰু পশু চিকিৎসা সম্পৰ্কীয় ৱেবিনাৰ আয়োজন কৰি মই হয়তো অবোধ পশু পক্ষীবোৰৰ কল্যাণৰ বাবে সামান্য অৰিহণা যোগাব পাৰিম। অহা খণ্ডটিত বাৰ্নিং ডিজায়াৰ বা জ্বলাই থকা প্ৰবল হেঁপাহ কেনেকৈ অগাধ ধনী হোৱাৰ প্ৰথম মন্ত্ৰ তাক বিতংভাৱে ব্যাখ্যা কৰিম। আহকচোন সময়বোৰ অযথা অপব্যয় নকৰি কিছু ভাল কামত ব্যৱহাৰ কৰোঁ। চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি মোক সহায় কৰক। সকলোকে অলেখ অলেখ ধন্যবাদ।